মোৰ নাম কাকু বৰুৱা। মই এইটো জগতলৈ নিজেও অলপমান জ্ঞান অৰ্জন কৰিবলৈ আহিছোঁ আৰু আপোনালোককো অকণমান জ্ঞান দিব পাৰিম বুলি আহিছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ অহা বস্তুটো এনেকুৱা ধৰণৰ যিটো আপোনালোকে সদায় ব্যৱহাৰ কৰি থাকে। সেইটো হৈছে এই কলমটো। এই কলমটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কি ইয়াৰ ইতিহাস, এই বিষয়ে আপোনালোকে হয়তো কিছুমানে জানিব পাৰে, কিছুমানে নাজানিব। যিসকলে নাজানে সেইসকলে চাওক ভিডিঅ'টো শেষলৈকে, ভাল নালাগিব। পোনপ্ৰথমে পাখিৰ কলম আৰম্ভ হৈছিল। পাখিৰ কলম মোৰ হাতত বৰ্তমান নাই দেখাবলৈ আপোনালোকক। পাখিৰ কলম আৰম্ভ হৈছিল, সেয়া আৰম্ভ হৈছিল 700 শতিকাৰ পৰা। 700 শতিকাৰ পৰাই আমাৰ পেন এই পৃথিৱীত পেনেৰে পাখিৰ কলমেৰে লিখিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত 1600 শতিকাত ডেনিয়েল স্কুট্ৰি দুটা পাখিৰে লগ লগাই এটা কলম বনাইছিল, যিটোত চিয়াহী এটা পাখিত ভৰাই থৈ দিছিল, তাৰ ভিতৰত ইটো পাখি ভৰাই দিছিল। এতিয়া এইটো দেখাবৰ কাৰণে এনেকৈ এটা পাখিৰ ভিতৰত এনেকৈ ইটো পাখি ভৰাই দিছিল, ভৰাই পেলাই বনাইছিল এটা কলম। সেইটো তাৰ পাছতে 1700 শতিকালৈ ফাউণ্টেইন পেন আৱিষ্কাৰ কৰিলে। ফাউণ্টেইন পেন আৱিষ্কাৰ হ'ল। তাৰ পাছত হ'ল 1888 চনৰ 30 অক্টোবৰত আৱিষ্কাৰ কৰিলে বল পেন, যেতিয়াও এতিয়ালৈকে লিখি থকা হৈছে আমি। এই পেনটো আৱিষ্কাৰ কৰিলে জন জে লাউডে। তাৰ পাছত বহুতো পেন আৱিষ্কাৰ হ'ল এতিয়ালৈকে, যেনেকৈ মাৰ্কাৰ পেন, হাইলাইটাৰ পেন আৰু বহুতো এতিয়ালৈকে বহুত পেন আৱিষ্কাৰ হৈ গ'ল। আৰু বৰ্তমান সময়ত পেনৰ মূল্য কোটিটো পোৱা যায়, আৰু 5 টকাটো পোৱা যায়, 1 টকাটো পোৱা যায়, 2 টকাটো আজিকালি পেন পোৱা যায়। সকলো ধৰণৰ পেন আজিকালি উদ্ভৱ হ'ল। আৰু কি ক'ম আজিলৈ, পাছত অহাটো ভিডিঅ'ত বেলেগ এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু প্ৰথম বনাইছোঁ, ভুল ভ্ৰান্তি হ'ব অলপ শুধৰাই ল'ব। ধন্যবাদ, থেংক ইউ।